পাইছিলে নাই এনেকুৱা বৰফ? আমি জীৱনতো দেখা নাই। কেনেকুৱা লাগিছে? আগফালে পাছফালে একদম যেনি তেনি শ্লিপ কৰিছে। কিমান বেছি ডাঠি আছে। অলপ দেৰি আগতে শিল বৰষুণ দি গ'ল আৰু ইয়াতে চাওক চবফালে গোটেই পাথৰে পাথৰ হৈ আছে। পাথৰ কেনেকৈ গলাই নাই ইয়াতে। গোটেই যেনি তেনি অকল পাথৰ। কিমান ডাঙৰ ডাঙৰ পাথৰ চাওক। যেনি তেনি অকল পাথৰে পাথৰ গোটেই। এয়া হ'ল গৰৈমাৰী অঞ্চল, ছয়গাঁৱৰ কামৰূপ এই অঞ্চলৰ ওচৰত। আৰু এইফালে গছবিলাকৰ কলগছবিলাকৰ গুৰিটো গোটেই পাথৰ। পথাৰো গোটেই চেনি চেনি পাথৰে পাথৰ। এইফালেও গোটেই যেনি তেনি অকল বৰফ, মানে বৰফ পৰি আছে। হয়তো এইবাৰ ফাৰ্ষ্ট টাইম অসমত এনেধৰণে বৰফ পৰিছে বুলি ক'ব পৰা হ'ব। এয়া চাওক যেনি তেনি পাথৰ পাথৰ পাথৰ। আৰু যি আছে এই অঞ্চলত থাকি পেলাই আজি বহুত ভাল লাগিলে। এটা নতুন প্ৰকৃতিৰ ৰূপ দেখা পালোঁ। হয়তো কোনোদিন হোৱা নাছিলে বা কোনোদিন নঘটা ৰূপ এইবিলাক। সকলোফালে দেখা পাইছে পাথৰ, মানে বৰফ। এয়া সকলোফালে বৰফেই বৰফ, গোটেই যেনি তেনি বৰফ। আছোঁ আছোঁ, বঢ়িয়া। আগতে পাইছিলে নাই এনেকুৱা বৰফ? যেনি তেনি অকল পাথৰ। এইবিলাক চব হয়তো কোনোদিন নেদেখা এক ৰূপ প্ৰকৃতিৰ, আমাৰ অসমৰ বিৰল ৰূপ বুলি ক'ব লাগিব। এয়া সকলোফালে পাথৰ, এইবিলাক যেনি তেনি। বৰষুণ দিয়া প্ৰায় আধা ঘণ্টাতকৈ বেছি হৈ গ'ল, এতিয়াও মানে বৰফবিলাক গলাই নাই। কিমান ডাঙৰ ডাঙৰ বৰফ পৰিছিলে চব, হাতত ল'লেই গম পোৱা যায়। আৰু আজি মোৰ হিমগুটি হিমালয়ান পূৰা বৰষুণত, মানে এনেকুৱা পাথৰত তিতিছে পূৰা। আৰু এই প্ৰকৃতিৰ যি বিৰল পৰিৱেশ, আজি মই নিজেই সাক্ষী হৈ আছোঁ ইয়াতে। খুব ধুনীয়া লাগিছে ইয়াতে। আৰু এইফালে যেনি তেনি অকল পাথৰ, সকলোফালে পাথৰ। মানে কি ক'ম আৰু, এনেকুৱা হ'ব যে, এনেকুৱা আমাৰ অসমত এনেকুৱা হ'ব যে কোনোদিন ভবা নাছিলোঁ। আছে যেনি তেনি, এতিয়াও আধা ঘণ্টাতকৈ বেছি হৈ গ'ল, পাথৰ গলাই নাই। কিমান ডাঙৰ ডাঙৰ বৰফ, সকলোফালে অকল বৰফ পৰি আছে, যেনি তেনি বৰফ। আৰু এয়া চাওক কিমান বেছি ডাঠি আছে বৰফ, কিমান বেছি ডাঠি আছে বৰফ। কাশ্মীৰৰ লগত তুলনা কৰিলে বেয়া নহ'ব হয়তো। আৰু অলপ আগুৱাই আহিলোঁ, আহি পেলাই এইখিনিত পালোঁ চাওক, এই জেগাটুকুৰা পূৰা বৰফেৰে মানে ভৰি পৰিছে গোটেই, সকলোফালে অকল বৰফ বৰফ। আৰু এইটো এখন স্কুল, স্কুলখনৰ ওচৰে পাঁজৰে সকলোফালে অকল বৰফ। এয়া হ'ল অসমৰ অসমত বৰফ পৰা দৃশ্য। হয়তো আপোনালোকৰ সকলোৰে বাবে প্ৰথম হ'ব, এইখন অসমতে হয়। সকলোফালে অকল বৰফ বৰফ বৰফ। এনেকুৱা লাগিছে যেন এৰি থৈ যাবলৈ মন যোৱা নাই। মানুহ কোনোবা পৰিলে নেকি? মানুহ পৰিছে, বাইক শ্লিপ কৰি পেলাই পৰিছে। একচুৱেলি অসমত প্ৰথমবাৰৰ বাবে বৰফ পৰিছে ক'বলৈ গ'লে, সেইটো কাৰণে মানুহে গম নাপায়, কেনেকুৱা এক্সপিৰিয়েঞ্চ নাই। প্ৰথমবাৰ এনেকুৱা হৈছে। আৰু চবফালে অকল বৰফ বৰফ বৰফ, যেনি তেনি বৰফ। এতিয়াও বৰফ আছে যেনি তেনি দেখা পাব। হয়তো এইটো প্ৰথমবাৰ হৈছে ন, এইটো এৰিয়াটো প্ৰথমবাৰ, অসমত চাগে প্ৰথমবাৰ হ'ব এনেকুৱা বৰফ, প্ৰথমবাৰৰ বাবে হৈছে। আৰু চাওক এইফালে গোটেই কোনোবা এজন মানুহ পৰিছে বোলে অলপ দেৰি আগতে, সেইটো কাৰণে অলপ সাৱধানে বাইক চলাব লাগিব এতিয়া মোক। এইটো কোনোদিন নেদেখা এটা দৃশ্য বুলি ক'ব লাগিব ন, গোটেই চবফালে কোনোদিন দেখা নাই। মই আজি বহুত লাকি যে ইয়াত আহিলোঁ, মানে আজি বহুত লাকি বুলি ক'ব লাগিব ইয়াত আহিলোঁ। আৰু এনেকুৱা এটা দৃশ্য যিটো আছে তাৰ সন্মুখত, পৰিৱেশৰ সন্মুখীন হৈছেহি। গোটেই বৰফ, এঘণ্টামানতো হৈ গ'ল ন বৰষুণ দিয়া, এঘণ্টা বেছি হৈ গ'ল। কিন্তু টেম্পাৰেচাৰটো ইমানেই কমি আছে যে এতিয়ালৈকে বৰফ গলাই নাই। হয়তো আজি ৰাতিটো থাকিব পাৰে বৰফ, থাকিব পাৰে ৰাতিলৈ বেছিকৈ ঠাণ্ডা পৰিব, কাইলৈও থাকিব পাৰে। জেগাটুকু এবাৰ চাই লওক কেনেকুৱা হৈ আছে। এইবিলাক চব, এইখন আমাৰ অসম। শ্বিলঙৰ নিচিনা পৰিৱেশ পূৰা, শ্বিলং কাশ্মীৰ চব হৈ গৈছে, অৰুণাচলৰ দৰে হৈ গৈছে পূৰা। ৰাস্তাটো পূৰা সম্পূৰ্ণ বৰফ, ইমান গাড়ী চাড়ী অহা যোৱা হৈছে যদিও ৰাস্তা বৰফবিলাক এতিয়ালৈকে গলাই নাই। বাইক এক্সিডেণ্ট হৈছে। অঁ,
স্লিপ কৰি পৰিছে দিগদাৰে এনেকৈ বৰফত চলোৱা আমাৰ এক্সপিৰিয়েঞ্চ নাইতো ইমান সেইটোৱে প্ৰব্লেম আৰু বৰফ যে পৰিছে অকল মানে এনজয়মেণ্ট হোৱা নাই চব মানুহৰ ক্ষতিসাধনো কৰিছে এইবিলাক দেখা পাইছে গোটেই বৰফ পৰি পেলাই গোটেইখিনি ভাগি গৈছে যেনি তেনি এয়া যেনি তেনি অকল বৰফে বৰফ এইবিলাক ভাঙিছে গোটেই ৱাইড এংগলত দিওঁ সকলোফালে অকল বৰফ আৰু সকলোফালে চাওক কেনেকৈ গছৰ পাত মানে যিবিলাক বৰফ পৰিছে ধৰক শিলগুটি পৰিছে শিলগুটিবিলাকৰ কাৰণে গছৰ পাত কেনেকৈ পৰি গৈছে সকলোফালে দেখা পাব গোটেই ৰাস্তাত গছৰ পাতে ভৰি আছে সকলোফালে আৰু ইয়াতে আপোনাৰ অকণমান আগত ৰাস্তাৰ ওপৰত বৰফৰ ইমানটোমান লেয়াৰ হৈ আছে যিটো কাৰণত মানে বৰফখিনি গাড়ী আহিছে যদি মানে টাইট হৈ গৈছে আৰু পুৰা বাইকৰ চকা বহুত বেছি শ্লিপ কৰিছে সেইটো কাৰণে বহুত লাহে লাহে বহুত সাৱধানে আহিবলগীয়া হৈছে আৰু সকলোফালে অকল গছৰ পাত মানে গছৰ পাত ইমান বেছিকৈ পৰিছে শিলগুটি পৰাৰ কাৰণে গছৰ পাতে গোটেই ৰাস্তাটো ঢাকি ধৰিছে এতিয়া এইবিলাক ইয়াত এতিয়া বৰফ পৰি আছে যেনি আৰু আহি পেলাই পালোঁ এখন দলঙৰ ওপৰৰ পৰা চব তলত এইবিলাক গোটেই বৰফ যেনি তেনি মানে বৰফ নহয় চৰি পাথৰ যেনি তেনি পাথৰ সকলোফালে পাথৰে পাথৰ আৰু দলঙৰ ওপৰতো এইফালে কিনাৰত গোটেই পাথৰ দম হৈ পেলাই আছে আগতে পাইছিলা নাই এনেকুৱা বৰফ নাই পোৱা সকলোৰে এটাই কথা যে আগতে এনেকুৱা বৰফ পোৱা নাই আৰু এটা এয়া বৰফ ব্লেক আইচ টাইপৰ হৈ গৈছে পুৰা সাংঘাতিক শ্লিপ কৰিছে আপোনাৰ চকা আগফালে পাছফালে একদম যেনি তেনি শ্লিপ কৰিছে যেনি তেনি অকল বৰফ কি ক'ম আৰু এনেকুৱা যিসকলে গম পোৱা নাই বাইক বহুত স্পীডত চলাইছে আজি মানে বহুত ধুনীয়া চিন মানে মিছ কৰিছোঁ সঁচা কথা ক'বলৈ গ'লে মই একশ্যন কেমেৰাটো নানি পেলাই যি পাৰোঁ মোবাইলত চেষ্টা কৰিছোঁ ৰেকৰ্ডিং কৰিবলৈ আৰু এখন পথাৰখন এবাৰ চাই লওঁ বৰফৰ পথাৰ একমাত্ৰ ছয়গাঁৱৰ যি আছে এইটো গুমি গৰৈমাৰী এই অঞ্চলত যেনি বৰফৰ পথাৰ ঠাণ্ডা বহুত পৰিছে সেইটো কাৰণে হেলমেটটো খোলা নাই আৰু এইফালে চাওক গোটেই মানুহখিনি ৰাস্তাত মানে মানুহে ওলাই আহিছে হয়তো কোনোদিন নেদেখা দৃশ্য সকলোৱে আহি পেলাই উপভোগ কৰিছে এখন পথাৰখন পূৰা বৰফেৰে ঢাকি আছে কমপ্লিট বৰফ আৰু যেনেকৈ কৈছে অলৰেডি ৰাস্তাৰ ওপৰত এইবিলাক বৰফ টাইট হৈ গৈছে আৰু বহুত বেছি শ্লিপ কৰিছে যেনি গোটেই চবৰে ঘৰে বৰফ আৰু বৰফবিলাক এতিয়া ধোঁৱা হৈ গলিছে নে কি হৈছে গম নাপাওঁ পূৰা ধোঁৱা হৈ আছে যেনি তেনি ৱাইড এংগলত যদি দি দিওঁ এতিয়া চাগে সঁচা কথা দেই মানে কি দৃশ্য আজি আহিলে পাই গ'লোঁ ইয়াত মানে আনএক্সপেক্টেড দেই বহুত হেপী বুলি ক'ব লাগিব এইটো দৃশ্য পোৱাটো এই মানুহ দেখিছে ৰৈ আহিছে চবে ফটো মাৰিব লাগে এখন এয়া গোটেই যেনি তেনি অকল বৰফ আগতে পাইছিলে নাই এনেকুৱা বৰফ আমি জীৱনতো দেখা নাই কেনেকুৱা লাগিছে কেনেকুৱা লাগিব ক্ষতিটো হৈছে ন পুৰা গছ চছ ভাগি গৈছে কিছুমান পাত চাত গোটেই শাক পাচলি চব গৈছে এনেকুৱা আজিলৈকে কোনোদিন হোৱা নাছিলে মোৰ বয়সত মই এনেকুৱা দেখা নাই আৰে মোৰো একেটাই আৰু এইফালে চাগে ঘৰৰ ভিতৰত গোটেই বগা হৈ আছে নৰ্মেলি ৰঙা মাটি এইবিলাক গোটেই বগা হৈ আছে গোটেই বগা সকলোফালে এই পথাৰকেইখন বগা এইফালে বগা সকলোফালে বগা খালী